हेलो बंधुসকল वेलकम टू माय चैनल भुवनज्योति तालुकदार। तो बंधुসকল আজি ভিডিওটো অকণমান খাস হ'ব। আজি আমি আহিছো ক'ত জানে, মই অকণমান আপোনালোকক লুকছটো দেখুৱাই দিম আৰু আপোনালোকে অনুমান কৰকচোন আমি আজি বৰ্তমান ক'ত আহিছো। মোৰ পিছফালে থকা এই পাহাৰখন চাই লওক আপোনালোকে। অকণমান মই আপোনাক লুকছটো দেখাই দিব বিচাৰো, আপোনালোকে কওকচোন বাৰু আমি ক'ত আহিছো আজি। তো বন্ধুসকল আপোনালোকে ঠিকই বুজিছে, মই আহিছোঁ ওদালগুৰি জিলাৰ ভিতৰত সকলোতকৈ ধুনীয়া ঠাই। ওদালগুৰি জিলা বুলি নহয়, অসমৰ ভিতৰত সকলোতকৈ বেছি মানুহ হোৱা ঠাই, মানে সকলোতকৈ ধুনীয়া ঠাই এইখন হ'ল ভৈৰৱকুণ্ড। ওদালগুৰি জিলাত অৱস্থিত ভৈৰৱকুণ্ড হয়। আজি আমি ভৈৰৱকুণ্ডতে আহিছোঁ আৰু বহুত দিনৰ পৰা আশা আছিল, ইয়াতে আহিম বুলি খুব আশা আছিলে। বহুত দিনৰ আগতে আহিছিলোঁ, এতিয়া অহা নাছিলোঁ, কিন্তু এতিয়া আকৌ আহিলোঁ। ভ্লগছটো বনাবলৈ আহিলোঁ। যোনে যোনেতো আহিছেতো ভালেই কথা, আৰু যোনে যোনে অহা নাই তেওঁলোকেও যাতে এই ব্লগছটোৰ জৰিয়তে এই ভিউবিলাক চাব পাৰে। আৰু মোৰ লগত সঞ্জয় ডেকা আহিছে, ইও আমি যেতিয়া ভিডিঅ' কৰোঁ ইও আমাক হেল্প কৰে। তো ব'লা আমি অলপ যাওঁ, লুকছটো দেখাওঁ ন আমাৰ বন্ধুসকলক বান্ধৱীসকলক সকলোকে আমাৰ ভৈৰৱকুণ্ডৰ যিমান ধুনীয়া লুকছটো আছে মই ভিউটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকক আৰু আমাৰ লগত জড়িত হৈ থাকক। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুন হয় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। কাৰণ কিহৰ কাৰণে গমেই পায়, ছাবস্ক্ৰাইব কৰিলে যিমানবোৰ নতুন ভিডিঅ' দিওঁ আপোনালোকে নিশ্চয় পাব, আৰু বেল আইকনটো দবাই দিব টিং। ঠিক আছে বন্ধুসকল, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে। তো বন্ধুসকল আমি এয়া প্ৰথমতে ভৈৰৱকুণ্ডৰ দিশে সোমাই আহিলোঁ। এয়া চাৰিওকাষটো আপোনালোকে চাই লওক, প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া। এই চাওক আমি বৰ্তমান গৈ আছোঁ। এইখন এখন পাহাৰ, ডাঙৰ পাহাৰ, বহুত পুৰণি পাহাৰ এইখন। আৰু আমি বৰ্তমান সেই ঠাইত উপস্থিত হ'মগৈ এতিয়া। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। আৰু যিমান প্ৰাকৃতিক সৌন্দৰ্য আছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান আহি আমি একেবাৰে পাহাৰৰ ওচৰত পালোহি, আৰু ইয়াতে বহুতো ধৰণৰ নদী আছে, বৰ ধুনীয়া নদী, 3-4টা লগ হৈ এটা নদী হোৱা আছে। আপোনালোকক নিশ্চয় বুজাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো বন্ধুসকল আজি কেনেকুৱা হৈছে, মানে ৰ'দো দিছে বৰষুণো দিছে। গাত বৰষুণ পৰি আছে আৰু আমাৰ কেমেৰাটো বৰষুণ পৰিছে, কোনো অসুবিধা নাই। ৰ'দ দিছে, বৰষুণ দিছে, খৰাহিয়ালৰ বিয়া, ঘন চিৰিকাই তামোল কাটে মোকো এখন দিয়া। হয়নে বন্ধুসকল, আপোনালোকৰ এইটো কবিতা নিশ্চয় মনত আছে। আৰু বাৰু যিয়ে নহওক, ৰ'দ দিছে বৰষুণ দিছে, নিশ্চয় ৰামধেনু ওলাব, আৰু আমি হয়তো ৰামধেনু আজি দেখা পাম। সৌভাগ্য মতে আমি বহুত বছৰৰ মূৰত ৰামধেনু এতিয়ালৈকে দেখা নাই, আৰু যদি ভগৱানৰ কৃপাত যদি ৰামধেনু দেখা পাওঁতো আৰু ভালেই হ'ব, হয় নহয়। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অকণমান আমি আগুৱাই যাবলৈ চেষ্টা কৰোঁ। সৌটো পাহাৰ আপোনালোকে নিশ্চয় দেখিছে, আৰু আমি তালৈকে বৰ্তমান আগুৱাই যাম। আহক তেতিয়াহ'লে। বন্ধুসকল পিকনিক প্লেচ হয় এইটো, যাক ইমান ধুনীয়া। আৰু সৌখন নদী আছে, আমি নদীখনৰ ওচৰলৈ যাব চেষ্টা কৰোঁ। আহা আৰু এটা বস্তু দেখিছোঁ বন্ধুসকল, এইটো চাওক, ওপৰত কি এটা পাহাৰৰ এটা অংশ সম্পূৰ্ণ এক্সট্ৰাকৈ আছে, আৰু ওপৰত এখন আপোনালোকে নিশ্চয় দেখিছে এখন ফ্লেগ আছে। চাওক ওপৰত আপোনালোকে এখন গছৰ ওপৰত এখন পতাকা উত্তোলন কৰা আছে, আৰু পাহাৰৰ পৰা সম্পূৰ্ণ কাটি আহি এক্সট্ৰাকৈ এটা হেৰি বনোৱা এটা পাহাৰৰ টিলা এটা আছে। ঠিক আছে আমি তাৰ ওচৰলৈ যাওঁ। আহক। তো বন্ধুসকল আপোনালোকে দেখিছে, এয়া পানী চাওক, কিমান পানী বৈ আছে ইয়াতে। আৰু এই টিলাটো চাওক আপোনালোকে, ইমান ধুনীয়া লাগিছে। মই অকণমান নামিব চেষ্টা কৰোঁ। মই অকণমান ভিউটো দেখাই দিওঁ। চাওক পাহাৰৰ টিলাটো কেনেকৈ সম্পূৰ্ণ এক্সট্ৰাকৈ আছে ইয়াতে, আৰু ইমান ধুনীয়া লাগিছে চাওকচোন চাৰিওকাষখন। এইখনে হ'ল বন্ধুসকল ভৈৰৱকুণ্ড। আপোনালোকে ইয়াতে আহিব পাৰিব, বেছি দূৰ নহয় ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা, ওদালগুৰিৰ পৰা বেছি দূৰ নহয়। আপোনালোকে পানীৰ সোঁতটো চাব পাৰে, চাওক ইমান ধুনীয়া।
বন্ধুসকল মোৰ পিছফালে যিটো দেখিছে আপোনাৰ দ্বীপ বুলি ক'লেও ভুল নহয় কাৰণ কিহৰ কাৰণে চাওক একদম মানে নদীৰ মাজত কাৰণ এইফালে এইখন পাহাৰ আৰু এইফালে এইটো নদী তাৰ মাজত এইটো চাওক পাহাৰৰ এটা অংশ ইমান ধুনীয়াকৈ আছে এটা সম্পূৰ্ণ চাওক কিমান ওখ হয় এইটো চাওক এইটো কেনেকৈ পাহাৰটোৰ মাজৰ পৰা কাটি কেনেকৈ আহিছে এইটো ভগৱানেহে জানে তাৰ বন্ধুসকল কোনো কথা নাই ইয়াতে ভাল লাগিছে এটা সম্পূৰ্ণ একদম গুহা যেন লাগিছে এই বস্তুটো যিয়ে নহওক ইয়াতে এখন বৰ্ডো লিখা আছে ইয়াত লিখা আছে আপোনাৰ ইয়াত জাবৰ জোঁথৰ পেলনীয়া বস্তু নেপেলাব হয় বন্ধুসকল আমি যদি ভালদৰে নাথাকোঁ আমি যদি এই সুন্দৰ প্ৰাকৃতিক ঠাইখিনি যদি আমি সুন্দৰকৈ নাৰাখোঁ বা জাবৰ জোঁথৰ যদি আমি ইয়াতে পেলাওঁ গতিকে আমাৰ ঠাইখিনি বেয়া হ'ব আমাৰ অসমৰ কাৰণে খুব এইটো বেয়া কথা কাৰণ ইয়াতে বৰ্ডখন কিয় লিখিবলগীয়া হৈছে কাৰণ এইকাৰণে লিখিবলগীয়া হৈছে কাৰণ মানুহেতো বহুত ডাঙৰ ভুল কাম কৰে জাবৰ জোঁথৰ পেলাই ইমান ধুনীয়া ঠাইখনত যদি জাবৰ জোঁথৰ পেলোৱা হয় কিমান বেয়া লাগিব হয়নে বন্ধুসকল তেতিয়াহ'লে ঠিক আছে আমি নেপেলাওঁ জাবৰ জোঁথৰ কেতিয়াও আৰু মোৰ দৰে মোৰ ভিডিঅ'টো যোনে চাই আছে কোনো যাতে ইয়াত জাবৰ জোঁথৰ নেপেলায় আৰু আমি আমাৰ ঠাইখিনি সুন্দৰ কৰি ৰাখিবলৈ আমি চেষ্টা কৰিম ঠিক আছে বন্ধুসকল ব'লক আমি আৰু অকণমান আগুৱাই গৈ থাকোঁ বন্ধুসকল আমি অকণমান সেইফালে যাব চেষ্টা কৰিম এইফালে পানীৰ সোঁতটো খুব বেছি দেখিছোঁ আমি বলকচোন আমাৰ লগত আপোনালোকেও গৈ থাকক তো বন্ধুসকল এয়া চাওক হাতীৰ ব্ৰিজটা মানে ভাল ভাষাত ক'বলৈ গ'লে তাৰমানে ধৰক ইয়াতে বনৰীয়া হাতীও আহে ইয়াতে যিহেতু পাহাৰুৱা ঠাই আৰু পাহাৰৰ পৰা বনৰীয়া হাতী অহাটো অতি স্বাভাৱিক কথা আৰু ইয়াতে মানুহে পিকনিকো খায় বহুত মানুহ আহে ইয়াতে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে পৰ্যটকবোৰো আহে ইয়াতে আহকচোন চাওক কিমান ডাঙৰ ডাঙৰ শিলাখণ্ড এইবোৰ আপোনালোকে শিলাখণ্ডবোৰ চাব পাৰে চাওক সম্পূৰ্ণ প্ৰাকৃতিক ৰূপে গঢ়িটো এইবিলাক ইমান ডাঙৰ ডাঙৰ শিল আমি আৰু অকণমান আগলৈ গৈ আছোঁ ইয়াতে পানীৰ সোঁতটো বহুত দেখিছোঁ আমি সেইকাৰণে অকণমান আগবাঢ়ি আহিছোঁ যাতে আমি আৰু কিছু আপোনালোকক দেখুৱাব পাৰোঁ এই পাহাৰখনৰ বিষয়ে তো বন্ধুসকল আহি আমি পানীৰ সোঁত আৰু পাম বেছি দূৰ নাই কাৰণ নদীটো বহুত ডাঙৰ এতিয়া 4টা নদী লগ হৈ এটা নদীৰ লগত ৰূপান্তৰিত হৈছে তো বলকচোন পানীৰ সোঁতটো আমি চাই লওঁ ইমান সোঁত বাঢ়িছে ইয়াতে এনেকুৱা ভাল লাগে এনেকুৱা আমি বহুত ঠাইত গৈছোঁ পানীৰ সোঁত থকা কিন্তু এইটো নদীৰ সোঁতটো অকণমান বেছি পাইছোঁ কাৰণ যিহেতু ইয়াতে 4খন নদী লগ হৈ এটা নদী হৈ আছে এই চাওক ইমান পানী ইমান সোঁত ইয়াতে যাবলৈ সামৰ্থ্য নাই চাওক বন্ধুসকল মই কেমেৰাটো আপোনালোকক সোঁফালৰ পৰা দেখুৱাই আছোঁ আমি অকণমান সেইফালে যাব চেষ্টা কৰোঁ ইয়াতো পানী হয় বালি হৈ চাওক কিন্তু এতিয়া বৰ্তমান পানী কম কাৰণে এইখিনি ঠাইত আমি খোজকাঢ়ি আহিব পাৰিছোঁ নহ'লে পানী বেছি হ'লে আমি ইয়াতে খোজকাঢ়ি আহিব নোৱাৰিলোঁ হয় বহুত পানী আছে ন নাই একদম ওচৰলৈ নাযাবি দেই মই একদম ওচৰলৈ নাযাবি পানী বন্ধুসকল আমি বৰ্তমান একেবাৰে পানীৰ ওচৰৰ এটা শিলত বহিছোঁ আহি চাওক ধুনীয়াকৈ বহি লৈছোঁ যাতে আপোনালোকক মই পানীখিনি দেখুৱাব পাৰোঁ ইমান পানীৰ স্পীড নিশ্চয় আপোনালোকে চাউণ্ড শুনিছে চাওক মই আপোনালোকক অকণমান দেখাই দিওঁ পানীখিনি তো আপোনালোকে চাওক পানীৰ সোঁত কেনেকৈ বৈছে চাওক সম্পূৰ্ণ সাগৰৰ দৰে বৈছে পানী সোঁত বন্ধুসকল এই নদীটোৰ নাম হৈছে ধনশিৰি নদী বন্ধুসকল আপোনালোকে নিশ্চয় পানীৰ যিটো সোঁত ইমান স্পীডত বৈ আছে আপোনালোকে নিশ্চয় পানীৰ সোঁতটো দেখিলে আৰু এটা আপোনালোকক বস্তু দেখুৱাই আছোঁ সেইটো বস্তু হ'ল আপোনাৰ বন্ধুসকল এই যিখন পাহাৰ দেখিছে এই পাহাৰত এটা হালধীয়া কালাৰৰ ৰঙে খুব ধুনীয়া কৰি ৰাখিছে পাহাৰখনক আৰু সেই কালাৰটো হৈছে আপোনাৰ এইফালে সূৰ্যটো চাওক সূৰ্যটো অকণমান ওলাইছে চাওক বন্ধুসকল সূৰ্যটো অকণমান ওলাইছে সূৰ্যটোৰ ৰশ্মিটো সেই পাহাৰখনত পৰিছে চাওক ইমান ধুনীয়া লাগিছে মই লুকছটো আৰু অকণমান ৰিয়েৰ কেমেৰা দি আপোনাক দেখুৱাই আছোঁ চাব এইটো হ'ল সূৰ্যটো এনেকৈ ওলাইছে সূৰ্যটোৰ পোহৰটো গৈ এই পাহাৰখন পৰিছে চাওক দূৰৰ পৰা ইমান ধুনীয়া লাগিছে পাহাৰখন
পাহাৰখন চাওক ইমান ধুনীয়া লাগিছে পাহাৰখন উজ্জ্বলি আছে এনেকুৱা লাগিছে যেন সূৰ্যৰ পোহৰটোৱে কিবা এটা শক্তি দিছে পাহাৰখনক আৰু পাহাৰখন একদম হাঁহি মুখে হেৰি কৰি আছে মানে তো ভাল লাগে এনেকুৱা কিছুমান দৃশ্য ইয়াতে আহি চাই ভাল লাগে আপোনালোকে আহিব পাৰিব খুব ধুনীয়া লাগে আমি আৰু অকণমান আগুৱাই যাবলৈ চেষ্টা কৰোঁ সম্পূৰ্ণ ভূটানৰ পৰা নিগৰি অহা নদীৰ সোঁত চাওক কিমান স্পীডত গৈ আছে আৰু আপোনালোকে ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব গতিকে আপোনালোকে দেৰি নকৰিব আৰু নিশ্চয় ইয়াতে আহি আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব আমি বৰ্তমান এতিয়া দলঙেৰে পাৰ হৈ গৈ আছোঁ দলং বুলি ক'লে ভুল হ'ব এইটো চুইচ গেট হয় চুইচ গেটেৰে পাৰ হৈ গৈ আছোঁ আৰু আমি সেই সিপাৰে যাবলৈ চেষ্টা কৰোঁ কি হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকক বন্ধুসকল আমি আহি আজি এতিয়া বৰ্তমান ভূটানৰ মেইন গেটেৰে সোমাবলৈ চেষ্টা কৰিম এইটো ৰাস্তা চাওক আমি বৰ্তমান ভূটানৰ মেইন গেটেৰে সোমাব ওলাইছোঁ আপোনালোকে চাই থাকক আমি গৈ আছোঁ এইখন গেট চাওক আপোনালোকে নিশ্চয় দেখিছে গেটখন এইখন হ'ল ভূটানৰ গেট আৰু হয়তো বৰ্তমানটো বন্ধ আছে আগলৈ যাই চাওঁ কি হয় সোমাব দিয়ে নে নাই তো বন্ধুসকল আমি বৰ্তমান ভূটানত সোমাবলৈ চেষ্টা কৰিলোঁ কিন্তু ভূটানত আমাক সোমাব নিদিলে ভূটান গেটটো বন্ধ আছে তাৰপিছত মই এজন CRPF জোৱানক মই সুধিলোঁ যে ছাৰ আমি যাব পাৰিম নেকি তেওঁলোকে ক'লে লকডাউনৰ কাৰণে বৰ্তমান গেট তোমালোকে যাব নোৱাৰা তো সেইকাৰণে আমি খুব দুখিত আমি যাবলৈ ইচ্ছা কৰিছিলোঁ তাতে ভূটানৰ ভিতৰত তো আমাক যাব নিদিলে কোনো অসুবিধা নাই আমি নেক্সট টাইম আকৌ যাম কিন্তু আমি ভাবিছিলোঁ জংঘলৰ মাজেৰে কিবা ৰাস্তা আছে নেকি বুলি ভাবিছিলোঁ দেই এইফালে চাওক বন্ধুসকল আমি এনেকৈ পাহাৰৰ জংঘলে আহি আছোঁ ৰাস্তা আছে নেকি বুলি ভাবিছিলোঁ আমি ভূটানত সোমোৱা ৰাস্তা কিন্তু ইয়াতে দেখিলোঁ চাওক বন্ধুসকল সিহঁতে তাৰ কাটাৰে মেৰাই থৈ দিছে চাওক ইয়াতে কোনো ধৰণৰ ৰাস্তা নাই তেওঁলোকে পূৰা এনেকৈ চাওক তাৰ কাটাৰে ৰাস্তা বন্ধ কৰি থৈ দিছে তাৰমানে আমি কোনো পধ্যে আমি ভূটানত সোমাব নোৱাৰোঁ বৰ্তমান ঘূৰি পেলা তো বন্ধুসকল আমি বৰ্তমান ঘূৰি যোৱাৰ বাহিৰে অন্য উপায় নাই তথাপিও আমি ভৈৰৱকুণ্ডত যিখিনি লুকছ দেখা পালোঁ যিখিনি ভিউ দেখিলোঁ আপোনালোকক নিশ্চয় দেখুৱালোঁ আৰু অকণমান দেখুৱাব চেষ্টা কৰিম ঠিক আছে বলক তেতিয়াহ'লে আৰু অকণমান ভিউ দেখুৱাই দিওঁ আৰু সেইখিনি দেখুৱাই আমি আমাৰ ভিডিঅ'টো বৰ্তমান সামৰণি মাৰিব লাগিব কাৰণ কি আমি আকৌ নেক্সট ঠাইত যাম নেক্সট ভিউবিলাক চাম আপোনালোকক দেখুৱাম ঠিক আছে তেতিয়াহ'লে বলক আৰু অকণমান আগুৱাই যাওঁ তো বন্ধুসকল ভৈৰৱকুণ্ডৰ ভিডিঅ'টো আমি আজি এইখিনিতে এৰিব লাগিব আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব তেতিয়াহ'লে ভিডিঅ'টো ইমানেই এৰিছোঁ থেংকছ ফৰ ৱাচিং বাই বাই